নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন চাকৰিৰ খবৰ লৈ মই আপোনালোকক এই চেনেলটোত স্বাগতম জনাইছোঁ। আজি মই চৰকাৰী চাকৰিৰ বিষয়ে নকওঁ, আজি মই এটা ভাল প্ৰাইভেট চাকৰিৰ বিষয়ে জনাম। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনালোকৰ ক্ৰাইটেৰিয়াসমূহ মিলে তেতিয়াহ'লে ভাল দৰমহাৰ সৈতে এই চাকৰিটো আপোনালোকে কৰিব পাৰিব। চাকৰি পোষ্টটো ওলাইছে OD গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট ছাৰ্ভিচ মেনেজাৰৰ পোষ্ট হয়। তো আহক ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্যটো জানি লওঁ। বন্ধু বান্ধৱীসকল, OD শ্ব'ৰুমত চাকৰি ওলাইছে। OD গুৱাহাটী এটা পোষ্ট আছে ছাৰ্ভিচ মেনেজাৰৰ পোষ্ট। পোষ্টটোৰ নাম দিয়া হৈছে ছাৰ্ভিচ মেনেজাৰ পোষ্ট। এটা ৰোল ডেছক্ৰিপশ্যন ইয়াতে দিয়া হৈছে। ফুল টাইম অন চাইট ৰোল লোকেটেড ইন গুৱাহাটী। ফুল টাইম জব হ'ব, এইটো গুৱাহাটীত আছে। চাকৰিটো হ'ব আপোনালোকে টিম মেনেজমেণ্ট কৰিব লাগিব, টিম এটা হেণ্ডেল কৰিব লাগিব আৰু কাষ্টমাৰৰ কমপ্লেইনছ যিবোৰ আছে, ইনকুৱেৰিজ যিবোৰ আছে, সেইবোৰ আপোনালোকে হেণ্ডেল কৰিব লাগিব। ৰিক্ৰুইটমেণ্টটো দিয়া হৈছে, চাওক, ষ্ট্ৰং লিডাৰশ্বিপ এণ্ড টিম মেনেজমেণ্ট স্কিল। টিম মেনেজমেণ্টৰ স্কিল থাকিব লাগিব আৰু লিডাৰশ্বিপ মানে ষ্ট্ৰং লিডাৰশ্বিপ থকা হ'ব লাগিব। OD যিবোৰ গাড়ী হয়, সেই গাড়ীবোৰৰ বিষয়ে অলপমান নলেজ থাকিব লাগিব আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। এক্সেলেণ্ট কমিউনিকেশ্যন স্কিল লাগিব বুলি কোৱা হৈছে আৰু কাষ্টমাৰৰ লগত ভালদৰে কথা পাতিব লাগিব। আপোনালোকৰ যদি এই কোৱালিটিখিনি আছে তেতিয়াহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে এক্সপিৰিয়েঞ্চ এটা বিচৰা হৈছে। 5 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব চেলছ মেনেজমেণ্টত। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেশ্যন থাকিব লাগিব যিকোনো ষ্ট্ৰীমত। এজ লিমিট মানে আপাৰ এজ লিমিট হ'ব নালাগে। আপাৰ এজ লিমিট মানে 60+ মান হ'ব নালাগে, তাতকৈ তমৰ মানে 60 এজ মানৰকে ওপৰ হ'ব নালাগিব। তাতকৈ তলৰ যিকোনো এজতে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ ইয়াতে নালাগে বুলি কোৱা হৈছে। আপোনালোকে এই পোষ্টটোৰ বাবে কিদৰে আবেদন কৰিব সেইটো ইয়াতে দিয়া হৈছে। এটা ছাইট এটা দিয়া হৈছে, মানে এটা মেইল আইডি দিয়া হৈছে। এইটো চাওকচোন, মেইল আইডিটোত আপোনালোকে CV খন পঠিয়াই দিব লাগিব। মেইল আইডিটো দিয়া হৈছে hr@audiGuwahati.com। এই মেইলটোত আপোনালোকে নিজৰ CV খন পঠিয়াই দিব। তাৰপাছত আপোনালোকক তাৰ পৰা কল কৰা হ'ব যদি আপোনালোকৰ CV খন একচেপ্ট কৰে। এই পদটোৰ বাবে আবেদন কৰিবলৈ লাষ্ট ডেট দিয়া হৈছে 25 মে 2024 তাৰিখলৈকে। এতিয়াও টাইম আছে। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এই পদটোৰ বাবে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকৰ এই পোষ্টটোৰ বিষয়ে জানি ভাল লাগিছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব। মই এই চেনেলটোত বিশেষকৈ চৰকাৰী চাকৰিৰ খবৰবোৰ জনাওঁ, কিন্তু আজি এই পদটোৰ বিষয়ে জানি মোৰ ভাল লাগিলে, কাৰণ OD গাড়ীৰ শ্ব'ৰুমত চাকৰি কৰাৰ কিছুমানৰ ইণ্টাৰেষ্ট থাকিবও পাৰে। OD গাড়ী বহুতৰে প্ৰিয় হয়, গতিকে মই এই চাকৰিটোৰ খবৰটো আপোনালোকক জনাই দিলোঁ। তো যদি চেনেলটোত নতুনকৈ আহিছে, যদি আপোনালোকে চৰকাৰী চাকৰি কৰিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।